বা কি হ্যান্ডসাম যে আগতেতো ফ্রেন্ড রিকোয়েস্ট পঠাইছোৱে অৱশ্যে দি দিওঁ কেনেকৈ নিদিওঁ পাইছোঁ ঐ তোৰ কামবোৰ নাই নেকি এনি টাইম যে মোবাইলতে ব্যস্ত সেইজনো সেই মোবাইলতে ব্যস্ত মই চব কাম অকলে কৰিম বুলি ভাবছ নেকি এইবিলাক মই কাম চাম কৰিব নোৱাৰো দেই চাকৰি পাতিছা নেকি ঠিকে আছে তেনেহ'লে ভাত তাত একো নবনাও নিজে বনাই খাই থাকিবি যেনেকে যি কৰা কৰি থাক মোক এইবিলাক নাপায় আৰু মই নিজৰ কামত ব্যস্ত বাহ সঁচাকে বৰ ধুনীয়া যেতিয়া হাতলৈ চান্সটো আহিছে মই আৰু এৰি নিদিওঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে যিহেতুকে মই এইটো চান্সটো লোৱাই ভাল সঁচাকে বৰ ধুনীয়া মই এইবিলাক কি দেখা পাইছো সেইটো বোলো সেইটো আপুনি বোলে আপুনি ছোৱালীটো গ'ল আপুনিও মানে মোবাইলতে ব্যস্ত ৰাতিপুৱাই পুৱাই মাথাটো গৰম কৰি নলবি যা নিজৰ কামত কৰি থাকা যি কৰা এইবিলাক মই আৰু নাচাওঁ ৰাতিপুৱাই পুৱাই মানে মই কি কামত ব্যস্ত হৈ আছো মানে মাথাটো চেচ কৰি দিল ফোন নম্বৰটো দিয়ে দিওঁ এনেও ল'ৰাজন ইমান হেণ্ডচাম মই লাকি হৈ যাম বে দিয়ে দিওঁ ফোন নম্বৰটো এনেওতো মোৰ ফটো বেলেগ কৈয়ে আছে চান্স নেভাৰ কাম এগেইন এইটো এৰিব নোৱাৰি দেই তাই যিহেতুকে মোক মোবাইল নম্বৰটো দিছে ময়ো পঠাই দিয়াটো ভাল হ'ব এই চান্সটো এৰাব নোৱাৰি আজিতো ফোন নম্বৰটো দিলেই এতিয়া ফোন নকৰোঁ কাইলৈ ফোন কৰিম ঐ ভাত খাব মন আছে যদি ভাত খাব যোৱা ভিতৰত মই ৰৈ থাকিব নোৱাৰো ভাত খাবৰ মন আছে নে নাই আপোনাৰ যদি আছে ভিতৰত আহক মই ৰৈ থাকিব নোৱাৰো মুদেই নষ্ট কৰি দিলে সেয়া পাহৰি ফুৰিলে নহয় কালি যে ফোন নম্বৰটো দিছিলে মোক ফোনটো কৰি লোৱাই ভাল এই সময়ত হেল্ল' কোন কালি যে তুমি মোক ফোন নম্বৰটো দিছিলা ময়ে ফোন কৰিছোঁ তুমিয়ে নেকি বহুত ভাল জানানে তোমাৰ ভইচটো খুব চিনাকি চিনাকি লাগিছে মোৰ হয় তোমাৰো মাতটো বহুত চিনাকি চিনাকি লাগিছে যেতিয়া মানে হৃদয়ৰ আপোন হয় নহয় তেতিয়া মাত নহয় গোটেইখিনি চিনাকি চিনাকি লাগিব বুজিছা পিছত এতিয়া মোক এটা কথাই মূৰত কামুৰি আছে বুজি পাইছানে লগ কেতিয়াবা সেইটোহে মই ভাবিছোঁ হ'ব দিয়া তুমি যেতিয়া বিচাৰা মই তেতিয়া লগ কৰিম মই তোমাক কেতিয়া লগ কৰিম সেইটো মই তোমাক জনাই আছোঁ দেই অ'কে ঠিক আছে বাই এইখিনি সময়ত এই আকৌ কিয় ফোন কৰিলে হেল্ল' শুনাছো এটা কথা কওঁ মই তোমাক মোৰ বাবে ল'ৰা এজন আহিব কি তোমাক চাবলৈ আহিছে মা দেউতাই হেল্প কৰিব এতিয়া মই কি কৰো ঠিক আছে তুমি কোনো চিন্তা নকৰিবা তুমি নাকান্দিবাচোন তুমি কান্দিছা কিয় তুমি এটা ডিসিশন লোৱা প্লিজ এটা ডিসিশন লোৱা তুমি ঠিক আছে তোমাৰ কথা মই ৰাখিছোঁ বুলি কৈছোঁ নহয় তুমি এটা কান্দোন বন্ধ কৰা নাকান্দিবা কিন্তু
ঠিক আছে মই তোমাক কালি সময় দি আছো মই যলৈকে কওঁ তালৈকে তুমি আহিবা যেনেকৈ নহওক তুমি কালি মোক নিব লাগিবয়ে তুমি আহিবা নিবলৈ মই যামে তোমাৰ লগত আহিবা কিন্তু তুমি কোনো চিন্তা নকৰিবা তুমি নাকান্দিবাচোন তুমি কান্দিছা কিয় ইমান অস্থিৰ হ'লে নহয় মই আছোতো তুমি চিন্তা নকৰিবা ঠিক আছে ৰাখো তেতিয়াহ'লে ৰাণী এইফালে আছোন মোৰ জৰুৰী ফোন এটা আহিছে অফিচৰ পৰা মই কিন্তু খালি ৰাতিপুৱাই যাব লাগিব আৰু বাকী যি কাম আছে তুমি এইখিনি মেইনটেইন কৰিবা আৰু মোৰ ড্ৰেছ বেগ চেগবিলাক তুমি ৰেডি কৰা সোনকালে হা তুমি কি কৰি আছা এতিয়া মই কিচেনত কাম কৰি আছো তুমি যোৱা সোনকালে যোৱা বাকী বাদ দিয়া মোৰখিনি জৰুৰী এইখিনি তুমি ৰেডি কৰি থোৱা যোৱা পাপা মই লগৰ ছোৱালী কেইজনীমানৰ লগত পিকনিকলৈ যাম পিকনিক অঁ কেতিয়া কালি ৰাতিপুৱা যাম কালি যাবি কালিতো ময়ো যাম ময়ো যাম হয় নেকি অঁ ৰ তোৰ পইচা পাতি আছে নে নাই নাই হ'ব টেনশ্যন ল'ব নালাগে হ'বতো হ'ব ঠিক আছে বাৰু মোক কিন্তু ফোনত নেপাবি মই ব্যস্ত থাকিম নাই টেনশ্যন ল'ব নালাগে দেই সোনকাল কৰা দেৰি হৈছে মোৰ বলক দিয়া ফাইলবিলাক দিছাতো চাবা কিন্তু পিছত নহ'লে অসুবিধা হ'ব মোৰ ঠিক আছে ভালদৰে থাকিবা আৰু হ'ব দিয়া মোৰ জোতাযোৰো তুমি ঠিক কৰিব দিব নোৱাৰা নহয় এয়া চোৱাচোন এনেই দেৰি হৈছে আকৌ এতিয়া এইবিলাক জোতা পিন্ধা কিবা পিন্ধা এতিয়া গাড়ী পামনে নাপাওঁ সেইটোহে মোৰ চিন্তা আকৌ 2 ঘণ্টাৰ ভিতৰত গৈ পাব লাগিব ইমান দূৰ তুমি কিন্তু হেৰি কৰিবা দেই বাকী যিখিনি মই আধৰুৱা হৈ থাকিলে সেইখিনি কাম কৰিবা হা সেইখিনি মেইনটেইন কৰিবা বাকী মোক আজি ফোন নকৰিবা বুজি পাইছানে নাই মই ব্যস্ত থাকিমতো ফোন নকৰিবা মোক হা মই নিজে ঠিক আছে মই নিজে ফোন কৰিম হা আহিছোঁ থাকিবা মা ময়ো যাবলৈ ওলাইছোঁ যাবি নেকি যা বাৰু যাওঁ সাৱধানে থাকিবি সাৱধানে থাকিম মইতো এতিয়া ঘৰত অকলেই কি কৰোঁ যি কৰিব ইচ্ছা মই তাকে কৰিব পাৰোঁ তাকে এটা ফোন কৰি লওঁ হেল্ল' মোন ক'ত আছা তুমি মই ঘৰতে আছোঁ হয় নেকি মই আজি ঘৰত অকলে আছোঁ জানা তুমি আহিবা নহ'লে হয় নেকি যিমান পাৰা সিমান সোনকালে আহিবা দেই ঠিক আছে মই যাই আছোঁ কিন্তু মালিক ক'ত গৈছে আজি মোৰ হাজবেণ্ডো ঘৰত নাই ছোৱালীও নাই অকলেই মই সেইকাৰণে কৈছোঁ তুমি যিমান পাৰা সিমান সোনকালে আহিবা দেই কি কোৱা তুমি সঁচা সঁচাকে ঠিক আছে মই গৈ আছোঁ আহা জলদি আহা ঠিক আছে ইমান দেৰি হ'ল আহিবনে নাইবা আহিয়ে পোৱা নাই এতিয়ালৈকে এইটো আহিছে হেল্ল' হেল্ল' তুমি ক'ত আছা মই যাই আছোঁ পামেই ৰ'বা সোনকালে আহা না মই ইয়াত ৰৈ আছোঁ যাই আছোঁ মই হা যাই আছোঁ দেৰি নকৰিবা সোনকালে আহা ইমান দেৰিলৈকে আহি নাপাইছে ইয়াতে এতিয়া ৰাতি হ'ব যেন পাইছোঁ তুমি ক'লৈ যোৱা মানে ছোৱালী এজনীৰ লগত
যাম মই তুমি মানে আহিয়ে পোৱা নাই এতিয়ালৈকে ইয়াৰ পৰা যাবা ইয়াৰ পৰা যাম হয় নেকি কেতিয়া আহিব কেতিয়া না আহিব বুলি কৈছে পাপা তুমি আৰু কিয় ইয়ালৈ আহিছো মই যামতো যাবলৈ আহিছোঁ বুজি পাইছানে নাই তালৈ যাব হয় আহি পোৱা নাই কি কৰোঁ মাজনী অকণমান ৰবা দেই মই ফোন এটা কৰি যাম হা তুমি ইয়াতে থাকিবা হেল্ল' ক'ত আছা তুমি মইতো ইয়াতে আছো মই ইয়াতে ৰখি আছো হা হেল্ল' মাজনী তুমি পাপা তুমি চাকে মই কি নিজৰ ছোৱালীৰ লগত ইমান দিনে প্ৰেম কৰি আছিলোঁ মই আজিৰ পৰা কোনোদিনো হোৱাটছআপ ফেচবুকত আনৰ ফটো দি কেতিয়াও এই কাম নকৰোঁ আজি মই প্ৰতিজ্ঞা কৰিম ময়ো তদিনে পাপাৰ লগত প্ৰেম কৰি আছিলো কি কৰো এতিয়া নাই 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 কিবা এটা কৰিব লাগিব মই আৰু সেইবোৰ ঘৰলৈ যাই মই মোক কুলিয়াম কেনেকৈ মই আৰু প্ৰতিজ্ঞা কৰিছো মই ফেচবুক হোৱাটছএপ কোনোদিনে নকৰো হোৱাটছআপ আৰু ফেচবুকৰ পৰিণতিত কি হ'ব পাৰে বাৰু জীৱন কিমান বিপদাপন্ন হ'ব পাৰে বেলেগৰ ফটো কোনোদিনো যাতে আপলোড নকৰে আৰু এই কামৰ পৰা মানুহ কিমান বিপদৰ সন্মুখীন হয় চাওকচোন বাৰু কোনোদিন ফেক একাউণ্ট খুলিব নালাগে এই পৰিণতিত মানুহে ছোৱালীয়ে দেউতাকক আৰু দেউতাকে ছোৱালীক কেনেকৈ বাৰু মুখ দেখুৱাই তেওঁ কওকচোন জীৱনত যাতে কাৰো লগত এনেকুৱা ধৰণৰ ঘটনা নঘটে এইটোলৈ ৰাইজসমূহ আটাইলৈকে আমি অনুৰোধ জনাইছোঁ সজাগ হওক যাতে কাৰো জীৱনত এনেকুৱা পৰিণতি নহয় আছামৰ তৰফৰ পৰা সমূহ দৰ্শক শ্ৰোতালৈ আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে ফেক একাউণ্টৰ ফলত মানুহৰ জীৱনত কিমান বিপদ আহিব পাৰে বাৰু চাওকচোন কোনোদিন যাতে হোৱাটছআপ ফেচবুকত এনেকুৱা ধৰণৰ কাম নকৰে এইটোৱে আপোনালোকলৈ আমি দিব বিচাৰিছোঁ আৰু বৰ্তমান সমাজত কি চলি আছে বাৰু চাওকচোন এজন তিৰোতাৰ নিজৰ পুৰুষজন থকাৰ পিছতো আনৰ লগত যে এইবিলাক সম্পৰ্ক কৰে কোনেও যাতে এনেকুৱা ধৰণৰ সম্পৰ্ক নকৰে আৰু ফেচবুক একাউণ্ট সঁচাকৈ ভাল কিন্তু ফেচবুকত ফেক একাউণ্ট কেতিয়াও নুখুলিব ইয়াৰ ফলত কি হয় বাৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ এইটো আমি ATC আছামৰ তৰফৰ পৰা সমূহ ৰাইজলৈ হাতযোৰ কৰি অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ যাতে কাম কোনেও নকৰে আৰু কেতিয়াও নহওক সমাজখন যাতে কলুষিত নকৰিব ইয়াৰ ফলত সমাজখন নিকা কৰিবলৈ আমি বিচাৰিছোঁ ATC আছামৰ তৰফৰ পৰা আমি এইটোৱে মেছেজ আপোনালোকলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আৰু আমাৰ ATC আছামৰ তৰফৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'টো চাই সঁচাকৈ যদি আপলোড হয় ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কমেণ্ট আৰু কি কৰিব বাৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব